आदिवासी संघर्ष अभियान जिंदाबाद, आदिवासी संघर्ष अभियान जिंदाबाद। जग जागी जा, जागी जा, जग जागी जा, जागी जा, जग जागी जा, जागी जा। We want Sarnakot, we want Sarnakot, we want Sarnakot. No Sarnakot, no rest. No Sarnakot, no rest. Sarnakot pun hatawa, Sarnakot pun hatawa, Sarnakot pun hatawa. আজিলৈকে সেই শান্তি চুক্তিখন কিন্তু কোনোমাই থোৱাৰ দৰে আছে। আমাৰ দাবী চুক্তিৰ দফা নম্বৰ 2.1 ৩৫ জনগোষ্ঠীক যিহেতু পৃথককৈ জনজাতিকৰণৰ মৰ্যাদা পোৱা যোগ্য হয় বুলি তাতে আৰ্জিয়ে মানে স্পষ্ট কৰিছে। তো আপোনালোকে কিয় দেৰি কৰিছে? আমাৰ দাবী অতি শীঘ্ৰে এইটো তালিকাভুক্ত কৰিব লাগে। দ্বিতীয় নম্বৰ আমাৰ দাবী অসমত বসবাস কৰি থকা বংগোলীস্থিত আদিবাসীসকলক মাটি পট্টা প্ৰদান কৰিব লাগে। এইখিনি দাবী সমৰ্থনত আজি এই ধাৰ্য কাৰ্যসূচীখন আমি ৰূপায়ণ কৰিছোঁ। আৰু এই ধৰ্ণা কাৰ্যসূচীস্থলৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। ইয়াৰ কাৰণেই যে 2022 চনত আমাৰ সাঁওতালি ভাষাটো 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈছিল। তাৰ পিছত অসমত সাঁওতালি ভাষা প্ৰথম মানে প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত মাধ্যম হিচাপে 19 মে 2023 কেবিনেট পাতি এইখন চৰকাৰে গ্ৰহণ কৰিছে। আৰু এই কথাটোকে 29 আগষ্ট অসম বিধানসভাত উপস্থাপন কৰিছে। ইয়াৰ কাৰণে আমি আদিবাসী সাঁওতাল ৰাইজ মানে ফুলেটো হৈছোঁ, সুখী হৈছোঁ। ইয়াৰ কাৰণে এই স্থলৰ পৰাই আমি অসমৰ মুখ্যমন্ত্ৰীক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। লগতে দাবী জনাব বিচাৰিম যে মাধ্যম হিচাপে যিহেতু আপুনি আমাক মানে সুযোগটো দিছে, তো ইয়াক অতি সোনকালে শিক্ষক নিযুক্তি দিব লাগে। ইয়াৰ কাৰণে যি প্ৰক্ৰিয়া আছে সাঁওতালি চিটেট হ'ব লাগে, এইটো আমাৰ দাবী।